Hi friends, welcome to my YouTube channel NB Foundation. আজি নতুন বিষয় এটাৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। সেয়া হ'ল ইনফ্লুয়েন্সাৰ মাৰ্কেটিং। It is a complete new concept of digital marketing. Amazon, Flipkart, Snapdeal আদিৰ দৰে বহুতো মাৰ্কেটিং সাইটৰ বিষয়ে আমি জানো। ইয়াত মাৰ্কেটিং এডভাৰটাইজমেণ্টৰ বাবে টিভি আৰু ইণ্টাৰনেটৰ সহায় লোৱা হয় আটাইতকৈ বেছি। ডাঙৰ ফিল্ম ষ্টাৰ বা ক্ৰিকেট ষ্টাৰক লৈ টিভি ইণ্টাৰনেটৰ সহায়ত সকলো কোম্পানীয়ে নিজৰ প্ৰডাক্টৰ এডভাৰটাইজিং কৰি আহিছে। কিন্তু আজি ছ'চিয়েল মিডিয়াৰ যুগ। ফেচবুক, টুইটাৰ, হোৱাটছএপ, ইনষ্টাগ্ৰাম, টিকটক আদি ছ'চিয়েল মিডিয়াৰ সৈতে আজিৰ প্ৰজন্মই অনবৰতেই ব্যস্ত হৈ থাকে। সেয়েহে আজি বিভিন্ন কোম্পানীয়ে ছ'চিয়েল মিডিয়া ইউজাৰৰ জৰিয়তে নিজৰ প্ৰডাক্ট এডভাৰটাইজিং কৰিবলৈ লৈছে। অৰ্থাৎ ছ'চিয়েল মিডিয়া ইউজাৰেই হ'ল পাৱাৰফুল ইনফ্লুয়েন্সাৰ। তেওঁলোকেই কাষ্টমাৰক ইনফ্লুয়েন্স অৰ্থাৎ প্ৰভাৱিত কৰি কোম্পানীৰ মাৰ্কেটিঙত সহায় কৰিব। সহজ ভাষাত এয়াই হ'ল ইনফ্লুয়েন্সাৰ মাৰ্কেটিং। এই ইনফ্লুয়েন্সাৰ মাৰ্কেটিঙৰে এক অতি আধুনিক আৰু শক্তিশালী প্লেটফৰ্ম হ'ল জ'চিয়েল ইনফ্লুয়েন্স অফ ৱৰ্ল্ড। ই এটা লিডিং ইনফ্লুয়েন্সাৰ মাৰ্কেটিং কোম্পানী হয়। যোৱা 1 জুনৰ পৰা গোটেই পৃথিৱীতে 150খন দেশত এই কোম্পানীৰ কাম একেলগেই আৰম্ভ হৈছে। জেমি মাৰ্চ নামৰ এজন অতি উদ্যোগী ব্ৰিটিছ যুৱকে এই কোম্পানী প্ৰতিষ্ঠা কৰিছে আৰু ইংলেণ্ডৰ লণ্ডনত ইয়াৰ হেড অফিচ স্থাপন কৰিছে। ৱেবছাইট www.jocial.com। প্ৰতিদিনে সহস্ৰাধিক লোকে এই কোম্পানীত যোগদান কৰি আছে। আপুনিও এজন ইনফ্লুয়েন্সাৰ হিচাপে ইয়াত যোগদান কৰি এটা শকত উপাৰ্জনৰ পথ উলিয়াই ল'ব পাৰে। ফ্ৰেণ্ডছ, এইখিনিতে জনাবলৈ বিচাৰিছোঁ কোম্পানীৰ ছিষ্টেমৰ বিষয়ে। কোম্পানীয়ে ডাঙৰ ব্ৰেণ্ডেড কোম্পানীসমূহৰ পৰা পৰ্যাপ্ত ধনৰ বিনিময়ত এড সংগ্ৰহ কৰে আৰু সেই এডসমূহ কোম্পানীৰ লগত যুক্ত হোৱা ইনফ্লুয়েন্সাৰসকলৰ মাজত বিতৰণ কৰি দিয়ে। প্ৰতিজন ইনফ্লুয়েন্সাৰৰে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আদি ছ'চিয়েল মিডিয়াত অতি কমেও 200, 400, 1000, 2000, 5000 ফলোৱাৰ্ছ বা ছাবস্ক্ৰাইবাৰ্ছ নিশ্চয় থাকে। ইনফ্লুয়েন্সাৰে প্ৰতি সপ্তাহত 2টা বা 3টা এড নিজৰ ছ'চিয়েল মিডিয়া একাউণ্টত তেওঁৰ ফলোৱাৰ বা ছাবস্ক্ৰাইবাৰসকলক ইনফ্লুয়েন্স কৰিবলৈ পোষ্ট কৰিব লাগে আৰু তাৰ বিনিময়ত কোম্পানীয়ে ইনফ্লুয়েন্সাৰজনক পাৰিশ্ৰমিক ধন আদায় দিয়ে। এয়াই হ'ল কোম্পানীৰ বিজনেছ মডেল। ইয়াৰ ওপৰতে কোম্পানীয়ে এক সুন্দৰ বিজনেছ প্লেন প্ৰস্তুত কৰি উলিয়াইছে, যাৰ সহায়ত প্ৰতিজন ইনফ্লুয়েন্সাৰেই এক অপৰিসীম ইনকামৰ অধিকাৰী হ'ব পাৰিব। এই বিষয়ে এই ভিডিঅ'টোত বিতংকৈ জানিব পাৰিব। মাথোন ধৈৰ্য সহকাৰে ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। কিন্তু তাৰ আগতে মই জনাবলৈ বিচাৰিছোঁ কোনে এই কোম্পানীত ইনফ্লুয়েন্সাৰ হিচাপে যুক্ত হ'ব পাৰিব। ফ্ৰেণ্ডছ, এজ এ ইনফ্লুয়েন্সাৰ কোম্পানী যুক্ত হ'বলৈ হ'লে আপোনাৰ এটা ভেলিড ইমেইল থাকিব লাগিব। এটা বা অধিক ছ'চিয়েল মিডিয়া অৰ্থাৎ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আদিত একাউণ্ট থাকিব লাগিব আৰু আপোনাৰ অতি কমেও 25জন ফলোৱাৰ্ছ বা ছাবস্ক্ৰাইবাৰ্ছ থাকিব লাগিব। এইখিনি ফুলফিল হ'লে আপুনি জ'চিয়েল ইনফ্লুয়েন্স অফ ৱৰ্ল্ড কোম্পানীত এজ এ ইনফ্লুয়েন্সাৰ যুক্ত হ'ব পাৰিব। কোম্পানীত যুক্ত হৈ কোম্পানীৰ পৰা সকলো ধৰণৰ ইনকাম লাভ কৰিবলৈ হ'লে আপুনি প্ৰতি মাহে $20কৈ ছাবস্ক্ৰিপশ্যন ফিজ কোম্পানীক দিব লাগিব। কিন্তু ভাল কথাটো হ'ল এই ছাবস্ক্ৰিপশ্যনৰ বিনিময়ত আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ এক ডিজিটেল মাৰ্কেটিং কোৰ্ছ কৰাৰ সুবিধা পাব আৰু জ'চিয়েল স্কুল অফ ইণ্টাৰনেট মাৰ্কেটিঙৰ পৰা এখন ইণ্টাৰনেশ্যনেল ভেলিড অতি ভেলুৱেবল চাৰ্টিফিকেট লাভ কৰিব পাৰিব। এই চাৰ্টিফিকেটখনে ডিজিটেল মাৰ্কেটিঙৰ ক্ষেত্ৰত আপোনাক বহুত সহায় কৰিব। বৰ্তমানে $60 3 মাহৰ বাবে আৰু $240 এবছৰৰ বাবে আপুনি এক্টিভ ইনফ্লুয়েন্সাৰ হ'ব পাৰিব আৰু কোম্পানীৰ সকলো ধৰণৰ ইনকাম লাভ কৰিবলৈ সক্ষম হ'ব। ফ্ৰেণ্ডছ, এতিয়া আহোঁ এজ এ ছ'চিয়েল ইনফ্লুয়েন্সাৰ আপুনি কিমান প্ৰকাৰৰ ইনকাম লাভ কৰিব পাৰিব। সৰ্বমুঠ 6 ধৰণৰ ইনকাম আপুনি ইয়াৰ পৰা লাভ কৰিব পাৰিব। প্ৰথম 3 প্ৰকাৰক আপুনি ইণ্ডিভিজুৱেল অথবা নন ৱৰ্কিং ইনকাম বুলি ক'ব পাৰে। প্ৰথম, ৰিৱাৰ্ড পইণ্ট। আপুনি ইনফ্লুয়েন্সাৰ আইডি এক্টিভ কৰাৰ পিছত যেতিয়াই আপুনি আপোনাৰ প্ৰফাইল আপডেট কৰিব তেতিয়াই আপুনি কিছু ৰিৱাৰ্ড পইণ্টছ লাভ কৰিব।
দ্বিতীয়তে আপুনি দৈনিক ছ'চিয়েল প্লেটফৰ্মত লগ ইন কৰিলে আৰু তাত থকা বিভিন্ন টুলছ চেক কৰিলেও আপুনি নিৰ্দিষ্ট ৰিৱাৰ্ড পইণ্টছ লাভ কৰিব পাৰিব। আৰু তৃতীয়তে প্ৰমোশ্যনেল এক্টিভিটিত থকা ৱেবছাইট ছাৰ্ফিং আৰু ভিডিঅ' ছাৰ্ফিং কৰিও আপুনি প্ৰতিদিনে 10 ৰিৱাৰ্ড পইণ্টছ লাভ কৰিব পাৰিব। 100 ৰিৱাৰ্ড পইণ্টছ মানে $1। দ্বিতীয়তে কেম্পেইন বোনাছ। প্ৰতিজন ইনফ্লুৱেঞ্চাৰে প্ৰতি সপ্তাহত 2টা বা 3টা কেম্পেইন ছ'চিয়েল মিডিয়াত পোষ্ট কৰাৰ বিনিময়ত প্ৰতি সপ্তাহত $12 বা $15 কেম্পেইন বোনাছ লাভ কৰিব, অৰ্থাৎ মাহত $48 বা $60। তৃতীয়তে প্ৰিমিয়াম ব্ৰেণ্ডছ কেম্পেইন বোনাছ। যিসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰৰ ছ'চিয়েল মিডিয়া ফলোৱাৰ 1000ৰ ওপৰত আছে তেওঁলোকে এই আটাইবোৰৰ উপৰিও প্ৰিমিয়াম ব্ৰেণ্ডছ কেম্পেইন বোনাছ লাভ কৰিব। এয়া হ'ল আপোনাৰ ইণ্ডিভিজুৱেল ইনকাম। ইয়াৰ পিছত থাকিব ৰেফাৰেল ইনকাম। আপুনি যদি কাৰোবাক ৰেফাৰ কৰিবলৈ পাৰিছে বা টিম ক্ৰিয়েট কৰিছে তেন্তে আপুনি আকৌ 3 প্ৰকাৰৰ ৰেফাৰেল ইনকাম লাভ কৰিব। ৰেফাৰেন্সৰ বাবে সকলো প্ৰকাৰৰ টুলছ কোম্পানীয়ে আপোনাৰ বাবে ৰেডি কৰি ৰাখিছে। আপুনি মাথোন ছ'চিয়েল মিডিয়া চেনেলত পোষ্ট কৰি দিলেই হ'ল। ৰেফাৰেল ইনকামৰ প্ৰথমটো ইনকাম হ'ল মেচিং বোনাছ। সকলো ইনফ্লুৱেঞ্চাৰ আইডিৰেই লেফ্ট ৰাইট 2টা টিম গঢ়ি উঠিব আৰু দুয়োফালৰ মেচিং ডলাৰৰ ওপৰত 10% মেচিং বোনাছ প্ৰতিদিনে আপুনি লাভ কৰিব। যিসকলে নিজৰ আইডি $60 ছাবস্ক্ৰিপশ্যনেৰে এক্টিভ কৰিছে তেওঁলোকে সৰ্বাধিক $60 মেচিং বোনাছ লাভ কৰিব প্ৰতিদিনে, আৰু যিসকলে $240ৰে এক্টিভ কৰিছে তেওঁলোকে লাভ কৰিব $240 প্ৰতিদিনে। নেক্সট ছুপাৰ মেচিং বোনাছ। আপোনাৰ ডাইৰেক্ট ৰেফাৰেল যিমান কেইজন থাকিব তেওঁলোক প্ৰত্যেকেই যিমান মেচিং বোনাছ লাভ কৰিব তাৰ 10% ছুপাৰ মেচিং বোনাছ হিচাপে প্ৰত্যেকৰ পৰাই আপুনি লাভ কৰিব প্ৰতিদিনে। আৰু শেষৰটো ৰেফাৰেল ইনকাম হ'ল গ্ল'বেল পাৱাৰ বোনাছ। যিসকল ইনফ্লুৱেঞ্চাৰে 3জন ব্যক্তিক ডাইৰেক্টলি ৰেফাৰ কৰিব তেওঁলোকে কোম্পানীৰ গ্ল'বেল পাৱাৰ বোনাছ পোৱাৰ বাবে কোৱালিফাইড হ'ব। কোম্পানীৰ টোটেল মান্থলি টাৰ্ণঅভাৰৰ 5% সকলো কোৱালিফাইড ইনফ্লুৱেঞ্চাৰৰ মাজত গ্ল'বেল পাৱাৰ বোনাছ হিচাপে বিতৰণ কৰি দিয়া হয়। 3জন ৰেফাৰ কৰিলে চিলভাৰ ক্লাব ইনফ্লুৱেঞ্চাৰ হ'ব আৰু তেওঁ লাইফ টাইমৰ ভিতৰত মুঠ $200 লাভ কৰিব। সেইদৰে 6জনক ৰেফাৰ কৰিলে হ'ব গোল্ড ক্লাব ইনফ্লুৱেঞ্চাৰ আৰু তেওঁ লাভ কৰিব $1000। 9জনক ৰেফাৰ কৰিলে আপুনি হ'ব প্লেটিনাম ক্লাব ইনফ্লুৱেঞ্চাৰ আৰু আপুনি লাভ কৰিব $2000। 12জনক ৰেফাৰ কৰিলে আপুনি হ'ব ডায়মণ্ড ক্লাব ইনফ্লুৱেঞ্চাৰ আৰু আপুনি লাভ কৰিব $5000। 15জনক ৰেফাৰ কৰিলে আপুনি হ'ব ক্ৰাউন ক্লাব ইনফ্লুৱেঞ্চাৰ আৰু আপুনি লাভ কৰিব $10,000। আৰু 18জনক ৰেফাৰ কৰিলে আপুনি হ'ব এম্বেচেডৰ ক্লাব ইনফ্লুৱেঞ্চাৰ আৰু আপুনি লাভ কৰিব সৰ্বমুঠ $20,000। এয়াই হ'ল ছ'চিয়েল ইনফ্লুৱেঞ্চ অফ ৱেল্থ কোম্পানীৰ পাৱাৰফুল কম্পেনচেশ্যন প্লান, য'ত আপুনি এক বৃহৎ ইনকাম লাভ কৰাৰ সুযোগ গ্ৰহণ কৰিব পাৰে। ফ্ৰেণ্ডছ, যদি আপুনি ইণ্টাৰেষ্টেড হয় আৰু এই ইনকামৰ সুযোগ যদি গ্ৰহণ কৰিব বিচাৰে তেন্তে তলত দেখি থকা নম্বৰত হোৱাটছআপ যোগে যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।